কঁঠালগুটি খাবলৈ সকলোৱে ভাল পায়, কিন্তু গুচাবলৈ অকণমান আমনি লাগে নহয়নে? কাৰ কাৰ আমনি লাগে জনাব দেই। আজি মই প্ৰায় আধা খৰাহি কঁঠালগুটি গুচালোঁ, এবটল ফ্ৰিজত থৈ দিছোঁ, কাৰণ পটককৈ কিবা এটা বনালে উজু হৈ যায়। আৰু অলপমান মই এয়া কোমলাই ৰাখিছোঁ, ক'লা অংশখিনি গুচাম আৰু অকণমান বেলেগ কিবা এটা বনাম আজি। আপোনালোকে আৰু কিবা বনায় নেকি মোক কমেণ্টত জনাবচোন দেই, ৰেচিপি দিব। প্ৰেছাৰ কুকাৰ এটাত কঁঠালগুটিখিনি ভৰাই ল'লোঁ, পানী দিছোঁ, 2টা আলু ধুনীয়াকৈ ধুই দিছোঁ, 5-6টা চিটি মাৰিম। এয়া সিজিলে কঁঠালগুটি, ঠাণ্ডা হ'ল অলপমান, মই পিটিকি লৈছোঁ। আলুখিনিও সমানে পিটিকি লৈছোঁ। 2টা পিঁয়াজ মিহি মিহিকৈ কাটি দিছোঁ। এয়া কেপচিকাম, গাজৰ, আদা মই অলপমান দিছোঁ, কেঁচা জলকীয়া দিছোঁ, জিৰা গুড়ি অকণমান, ধনিয়া গুড়ি অকণমান, নিমখ, গোটেইখিনি সানি ল'ম। পাচলিটো আপোনালোকৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে, একো নাথাকিলেও অকল পিঁয়াজ, আদা, কেঁচা জলকীয়া দিলেও হ'ব, ধনিয়া থাকিলে দিব। এতিয়া ধনিয়াৰ ছিজন নহয়, মান ধনিয়া দিব পাৰে। মই কুকি কাটাৰ ডিজাইন দিছোঁ, কুকি কাটাৰ নোহোৱাকৈ কেনেকৈ ডিজাইন দিব লাগে মই দেখুৱাই দিম। হাতত অলপ লৈ পেলাই এনেকৈ মেলি ল'ব, ডাঠকৈ মেলিব আৰু গ্লাছ এটাই এনেকৈ কাটি দিব। ছাইডৰখিনি আকৌ আপোনালোকে বনাব পাৰিব। আৰু হাতেৰে গোল গোল কৰিও ল'ব পাৰে, পেৰাৰ আকাৰত বা বৰৰ আকাৰতো তেনেকৈও কৰিব পাৰে। এনেকৈ সকলোখিনি বনাই লোৱাৰ পিছত মই বিস্কুটৰ গুড়িত লেটিয়াইছোঁ। আপোনালোকে ব্ৰেডৰ গুড়িটো লেটিয়াব পাৰে, বিস্কুট মানে মিঠা নোহোৱা যিকোনো বিস্কুটৰ গুড়িত লেটিয়াব, নাইবা পিঠাগুড়িটো লেটিয়াব পাৰে, ময়দাটো লেটিয়াব পাৰে, কৰ্ণফ্ল'ৰটো লেটিয়াব পাৰে। ঘৰত যি আছে তাকে ল'লেই হ'ল। টেৱা এখন পাতি পেলাই মই অকণমানহে তেল দিছোঁ আৰু ইলুটি শিলুটি কৰি মচমচীয়াকৈ ভাজিম। ৰুটি বনোৱা টেৱাখনতো বনাব পাৰে, কেৰাহীটো বনাব পাৰে, বা তেলত সৰহকৈ তেল দি ভাজোঁ বুলি ক'লেও ভাজিব পাৰে। মচমচীয়া হ'লত মই কাঢ়ি লৈছোঁ আৰু আজি চাটনি বনোৱা নাই, মই টমেটো চচৰ লগতেই দিম। এইখিনি চাওক, বৰ ধুনীয়া হয় খাবলৈ, এবাৰ খাই চাবচোন। আজি আকৌ অকণমান সজাই দিবলৈও মোৰ মন গৈছে, অকণমান টমেটো কেটচাপ দি সজাই দিছোঁ 2টা। মোৰ ওচৰত আকৌ চিলি চচ আছিলে, ওপৰতে অকণমান চিলি চচ দিছোঁ আৰু অকণমান ৰুকা গাজৰ দি দিছোঁ।